हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एसएस मोबाइल टेक आपलोके चाइ आछे एसएस मोबाइल टेकर नतुन एटा भिडिओ। तो आज भिडिओत आपलोকক एनेकुवा एटा एपर विषये कम। आपलोके देखाय पाइ आछे स्क्रीनत এই এপটো দেখুৱাই আছে যে আপোনাৰ মোবাইল যদি আপুনি পাহৰি কৰবাত পেলাই দিয়ে বা আপোনাৰ মোবাইলটো হেৰাই গৈছে আপুনি হাত চপৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো এটা টুন বাজি উঠিব। মানে আপুনি যি টুনটো সেট কৰি থয় সেই টুনটো বাজি উঠিব, আপোনাৰ মোবাইল হেৰাই গ'লে লগে লগে পাই যাব। তেনেহলে এই এপটোৱে কাম কৰে নে এনেই আমাক বুৰ্বক বনাই আছে এটোৰ বিষয়ে মই আজি খুলি কম। আপোনালোকে ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এই এপটো ডাউনলোড কৰিব হলে আপোনাক যাব লাগিব প্লে ষ্টৰত যোৱাৰ পিছত ইয়াত লিখিব লাগিব ফাইন্ড মাই ফোন এপ বুলি ক্লিক কৰি দিব। ক্লিক করে চাব ইয়াত ফাইন্ড মাই ফোন বুলি এটা এপস আছে। ফাইন্ড মাই ফোন বাই ক্লেপ ভেন্ডার বুলি এটা এপস আছে। এই এপসটো ডাউনলোড কৰিব, মোৰ অলৰেডি ডাউনলোড কৰা আছে। এপটো ডাউনলোড কৰাৰ পিছত ওপেন কৰি দিব। ওপেন কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব ক্লেপ টু ফাইন্ড ইয়োৰ ফোন বুলি। অকমান লোডিং ল'ব। লোডিং লোৱাৰ পিছত এটা এডস আহিব, এডসটো কাটি দিব। ওপৰৰ ফালে কাট চিন আছে, এটো ক্লিক কৰি এডসটো কাটি যাব। কাটি যোৱাৰ পিছত ইয়াত আপোনাৰ কোনটো ভাষা আপুনি দিব এটো সিলেক্ট কৰি দিব। মই ইংলিশে দি দিছো। ৰাইট চিনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপচন আহিব ক্লিপ বুলি, নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ফ্লেশ লাইট টু অন ইন ড্ৰেগ বুলি এটা অপচন আছে, এটোত নেক্সটত ক্লিক কৰি দিব। দি দিয়াৰ পিছতে এটা ৰেকৰ্ডিং বুলি এটা অপচন আহিব, এটো অন কৰি দিব। অন কৰাৰ পিছত পাৰমিশন দি দিব। দিয়াৰ পিছত তলফালে লিখা আছে ইয়াত ফ্লেশ লাইট বুলি এটো ওপেন কৰি দিব। ভাইব্ৰেশন বুলি এটা অপচন আছে, এটো ওপেন কৰি দিব। এই টুনটো কেই সেকেন্ড বজাবলৈ খুজিছে আপুনি, মই 30 সেকেন্ড বজাবলৈ খুজিছো, এটো 30 সেকেন্ড দি দিছো। দি দিয়াৰ পিছত ইয়াত সেন্সিটিভিটিটো গুটেটো দি দিব। তো আজি ভিডিওটো ইমানেই আছিল। ভিডিওটো যদি আপোনাৰ কোনো লাভ হৈ থাকে তেনহলে ভিডিওটো এটা লাইক কৰি দিব। আমাৰ চেনেলটো নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনাৰ বন্ধু বান্ধৱসকলক আমাৰ ভিডিওটো শেয়াৰ কৰি দিব। তো আপোনালোকে দেখাই পালে যে এপছটোৱে 100% কাম কৰি আছে। তো এই এপছটো ডাউনলোড কৰি দিব, আপোনাৰ বহুতো লাভ হ'ব। তো আজি ভিডিওটো ইমান আছিল। গুড বাই, টেক কেয়াৰ।